নাৰী অপহৰণৰ লগত জড়িত হৈ গ্ৰেপ্তাৰ তথাকথিত সংগঠনৰ নেতা। আৰক্ষীৰ জালত খিলঞ্জীয়া যুৱ মৰ্চাৰ সম্পাদক অমিতাভ শৰ্মা। কেমেৰাৰ সন্মুখত দেখা এওঁৱেই হৈছে অমিতাভ শৰ্মা। নিজকে তথাকথিত সংগঠন খিলঞ্জীয়া যুৱ মৰ্চাৰ প্ৰতিষ্ঠাপক সম্পাদক বুলি পৰিচয় দি প্ৰায় ছচিয়েল মিডিয়াত ছুপাৰ এক্টিভ দেখা যায় এইগৰাকী। ছচিয়েল মিডিয়াৰ জৰিয়তে ৰাজ্যত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে প্ৰায় মাত মাতি অহা দেখা যায় এইগৰাকী তথাকথিত সংগঠনৰ নেতা অমিতাভ শৰ্মাক। পিছে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহা এই সংগঠন কৰ্মী অমিতাভ শৰ্মাৰ বিৰুদ্ধে অপহৰণৰ চাঞ্চল্যকৰ অভিযোগ আনিলে হোজাই জিলাৰ কাকিৰ এগৰাকী মহিলাই। মহিলাগৰাকীৰ অভিযোগ, প্ৰথমে অমিতাভ শৰ্মাই ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল মহিলাগৰাকীৰ সৈতে আৰু তাৰ পাছত মহিলাগৰাকীক সংগঠনৰ সভা থকা বুলি গুৱাহাটীলৈ মাতি পঠাইছিল আৰু গুৱাহাটীত বিভিন্ন ধৰণে ফুচলাই মহিলাগৰাকীক লৈ গৈছিল নেপাললৈ। নেপালত পোৱাৰ পিছতেই দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰিছিল মহিলাগৰাকীক। মহিলাগৰাকীৰ অপহৰণৰ খবৰ পোৱাৰ লগে লগে মহিলাগৰাকীৰ পৰিয়ালে কাকি আৰক্ষীৰ সহযোগত নেপালৰ পৰা উদ্ধাৰ কৰে মহিলাগৰাকীক। তাৰ পিছৰে পৰা ৰহস্যজনকভাৱে অন্তৰ্ধান হয় তথাকথিত সংগঠনৰ নেতা অমিতাভ শৰ্মা। শুকুৰবাৰে কাকি আৰক্ষীয়ে দিছপুৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিলে অমিতাভ শৰ্মাক। গ্ৰেপ্তাৰৰ পিছতেই কেমেৰাৰ সন্মুখত আন এক নতুন নাটক ৰচিলে এই অমিতাভ শৰ্মাই। অসমত বহুত বছৰৰ পৰাই এটা ডাঙৰ আন্তঃৰাষ্ট্ৰীয় ৰোহিংগীয়া চক্ৰই কাম কৰি আছে। এই ৰোহিংগীয়া চক্ৰটোৰ বিৰুদ্ধাচৰণ আমি 2017 চনত কৰিছিলোঁ আৰু এই ৰোহিংগীয়া চক্ৰৰ বিৰুদ্ধাচৰণ কৰাৰ ফলত মাওবাদী শক্তিবিলাকে আমাক আক্ৰমণ কৰিছিল আৰু এই আক্ৰমণৰ ফলত তেওঁলোকে বিভিন্ন ধৰণৰ ভয়ভীতি প্ৰদৰ্শন কৰিছে আৰু ভয়ভীতি প্ৰদৰ্শন কৰি তেওঁলোকে খিলঞ্জীয়াৰ বাবে তেওঁলোকে দমন। ইতিমধ্যে অমিতাভ শৰ্মাক নিজৰ জিম্মাত লৈ কাকি আৰক্ষীয়ে আৰম্ভ কৰিছে জেৰা। সন্দেহ কৰা হৈছে নাৰী অপহৰণৰ পৰা আৰম্ভ কৰি ব্লেকমেইলিঙতো জড়িত আছিল এইগৰাকী পাপত গজা নেতা অমিতাভ শৰ্মা। হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ সহযোগত কেমেৰা পাৰ্চন নিত্য ডেকাৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট।